সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত অসমত হ'বলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাত সহায় হোৱাকৈ আমি গণিত আলোচনা কৰিম। গণিতৰ পাৰ্চেন্টেজ শতাংশৰ আমি কেইটামান সমস্যা সমাধান কৰিম আৰু শতাংশৰ ওপৰত এইটো 4 নম্বৰ ভিডিঅ' হ'ব। আপোনালোকে যদি আগৰ 3টা ভিডিঅ' চোৱা নাই চাই ল'ব। ভিডিঅ'ৰ লিংক এটা মই ডেছক্ৰিপশ্যন বক্সত দি দিম। আমাৰ আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে আমি ইতিমধ্যে 18টা কুৱেশ্যন আমি 18টা সমস্যা আমি সমাধান কৰিলো। আজি আমাৰ 19 নম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। প্ৰথমতে কি আছে? The difference between the value of a number increased by 25% and the value of the original number decreased by 30% is 22. What is the original number? কোনো এটা সংখ্যা 25% বৃদ্ধি কৰি পোৱা সংখ্যা আৰু সেই সংখ্যাটো 30% হ্ৰাস কৰি পোৱা সংখ্যাৰ পাৰ্থক্য 22 হলে সংখ্যাটো হ'ব। কিবা এটা সংখ্যা আছে x, ধৰা x, কিবা এটা সংখ্যা আছে x আছে ধৰি লোৱা। এই সংখ্যাটো এই x টো প্ৰথমতে কি কৰিব দিছে? 25% বৃদ্ধি কৰিব দিছে। কি কৰিব দিছে? 25% বৃদ্ধি কৰিব দিছে। 25% বৃদ্ধি কৰাৰ পিছত যিমান পাম, কিবা এটা সংখ্যা পাম আমি, যিমান পাম এই xক এবাৰ আকৌ কি কৰিব দিছে? xক আকৌ 30% হ্ৰাস কৰিব দিছে, ডিক্ৰিজ কৰিব দিছে, কমাব দিছে। 30% ডিক্ৰিজ কৰাৰ পিছত যিমান পাম এই দুটাৰ পাৰ্থক্য কি বুলি কৈছে? পাৰ্থক্য 22 বুলি কৈছে। যদি 22 হয় তেতিয়াহ'লে সেই অৰিজিনেল সংখ্যাটো মানে xৰ মানটো কিমান হ'ব সেইটো আমি উলিয়াব লাগে। মই কুৱেশ্যনটো আপোনালোকক বুজাই দিলো। এতিয়া আমি সমাধান কেনেকৈ কৰিম চাওক। প্ৰথমতে কি কৰিছে? 25% কি কৰিছে? বৃদ্ধি কৰিছে। কি কৰিছে? 25% বৃদ্ধি কৰিছে। তাৰপিছত কি কৰিছে? 30% হ্ৰাস কৰিছে, মাইনাছ। এইটো আপোনালোকে সংখ্যা ৰেখাত বুজিবলৈ চেষ্টা কৰিব। সাপোজ আমাৰ এইটো 0 হয়, 0 এইটো 0 হয় সংখ্যা ৰেখাত। এইফালে 1 টো এনেদৰে যাব, 1 টো এনেদৰে যাব। সাপোজ এই 0ৰ জাগাত 0ৰ পজিশনত আমাৰ কি থাকে? অৰিজিনেল ভ্যালুটো থাকে। অৰিজিনেল ভ্যালুটো থাকে, আসল সংখ্যাটো থাকে। 25% বৃদ্ধি অৰ্থাৎ এইফালে কি হ'ব আমাৰ 25%। সাপোজ আমাৰ এইখিনিত আছে 25% বৃদ্ধি, এইখিনিত আছে, এইখিনিত বৃদ্ধি কৰাৰ কাৰণে এই অৰিজিনেল সংখ্যাটো ইয়াৰ পৰা ইয়াত আহি গ'ল। তাৰপিছত কৰিছে কি? তাৰপিছত 30% হ্ৰাস কৰিছে অৰ্থাৎ মাইনাছত আহিব। সাপোজ আমাৰ 30% হ্ৰাস কৰাৰ পিছত এইখিনিত আহি গ'ল। কোনখিনিত আহি গ'ল? এইখিনিত আমাৰ 30% হ্ৰাস কৰাৰ পিছত এই পজিশনত আহি গ'ল। এতিয়া এই ডিফাৰেন্সটো কিমান হ'ব সেইটো চাওক আপোনালোকে। ডিফাৰেন্সটো কিমান হ'ব? এই বিন্দুৰ পৰা এই বিন্দুলৈকে কিমান হ'ব? এইফালে আছে 25, এইফালে আছে 30, অৰ্থাৎ আমাৰ ডিফাৰেন্সটো কিমান হৈ যাব? ডিফাৰেন্সটো আমাৰ 55 হৈ যাব। ডিফাৰেন্সটো কিমান হৈ যাব? 55% হৈ যাব। ইয়াৰ পৰা ইয়ালৈকে এই 55%এ কিমানক খুচাব? 22ক খুচাব। পাৰ্থক্য 22 বুলি কৈছে। গতিকে আমাৰ 30% হ্ৰাস কৰাৰ পিছত আৰু 25% বৃদ্ধি কৰাৰ পিছত পাৰ্থক্য কিমান হ'ল? 55%, which is equal to 22। আমাক আসল সংখ্যাটো লাগে, অৰ্থাৎ কি লাগে? আমাক 100% লাগে। কিমান লাগে? 100% লাগে। গতিকে 100% কিমান হ'ব? 22 upon 55 into 100 হ'ব। এইটো কিমান হ'ব? 100 হ'ব। আমি কি কৰিব পাৰিম? আমি 11ৰে কাটিব পাৰিম। 11ৰে কাটিলে 22 যাব 2 বাৰ। 55টো কাটিব পাৰিম 5 বাৰ। 11ৰে হৰণ কৰিছো, 22টো কিমান গ'ল? 2 বাৰ। 55টো কিমান গ'ল? 5 বাৰ। এতিয়া 5ৰে আমি 100ক কাটিব পাৰিম, কিমান যাব তেতিয়া? 20 বাৰ যাব। 20 5 গুণ 100। কি থাকিল? 2 পূৰণ 20। কি থাকিল? 2 পূৰণ 20। অৰ্থাৎ কিমান হ'ল? 2 পূৰণ 20 কিমান হ'ব আমাৰ? 40। কাৰেক্ট আনসাৰ কোনটো হ'ল? অপশ্যন চি টো হ'ল। আশা কৰিছো আপোনালোকে বুজি পাইছে। আমি নৰ্মেল মেথড দি কৰা নাই, অলপমান বেলেগকৈ কৰিছো আমি। এতিয়া পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম। 0.01 is what percent of 0.1? এই কুৱেশ্যনটো SSC 2005ত আহিছিল। SSCৰ যিহেতু নটিফিকেশ্যন আহি গ'ল, মানে ভেকেঞ্চি যিটো ওলাই গ'ল, আপোনালোকৰ কেইটামানে নিশ্চয় SSCৰ কাৰণেও প্ৰিপেয়াৰ কৰিছে। সেইটো কাৰণে SSC যিকেইটা কুৱেশ্যন মোৰ হাতত পৰিছে সেইকেইটা কুৱেশ্যন মই ইয়াতে ইনক্লুড কৰি দিম। 0.01 is what percent of 0.1? 0.01 0.1ৰ কিমান শতাংশ হ'ব? অৰ্থাৎ আমি কেনেদৰে লিখিব লাগে? 0.01 is divided by 0.1.
আমি এই 0.1 ৰ ৰেসপেক্টত মানে 0.01 টো কিমান পাৰ্চেন্ট হ'ব সেইটো আমি নিৰ্ণয় কৰিব লাগে গতিকে এনেদৰে হ'ব ইয়াৰে পৰা আমি যদি দশমিকটো নোহোৱা কৰো দশমিকটো নোহোৱা কৰিব লাগিলে আমি কি কৰিব লাগিব 1 ৰে দুইটা পূৰণ কৰিব লাগিব 1 ৰে পূৰণ কৰিলে ওপৰত কিমান হ'ব ওপৰত হ'ব 1 তলত হ'ব 10 ইয়াতে আমি কি কৰিছো দশমিকটো উঠাবৰ কাৰণে 1 ৰে পূৰণ কৰিছো দুইটা অকল দশমিকটো উঠাবৰ কাৰণেহে পূৰণ কৰিছো আকৌ যেহেতু ইটো ভগ্নাংশত হে আছে ইয়াৰ পৰা শতাংশত নিব লাগে হেতু কাৰণে আকৌ কি হেৰে পূৰণ কৰিব লাগিব 100 ৰে পূৰণ কৰিব লাগিব মই একেবাৰে প্ৰথম ক্লাছতে কৈ দিছিলো আপোনালোকক যে যদি ভগ্নাংশৰ পৰা শতাংশত নিব লাগে পাৰ্চেন্টত নিব লাগে সদায় কি হেৰে পূৰণ কৰিব লাগে 100 ৰে পূৰণ কৰিব লাগে আৰু লাষ্টত এই সিম্বলটো পাৰ্চেন্ট সিম্বলটো দিব লাগে এটা কিমান হ'ব আমাৰ 10 এ 100 কাটিব 10 বাৰ অৰ্থাৎ কিমান হল 10% অৰ্থাৎ কিমান হল 10% কোনটো কাৰেক্ট হ'ব অপচন বি টো কাৰেক্ট হ'ব 10% 0.01 is 10% of 0.1 হ'ব এতিয়া আইছো নেক্সট প্ৰশ্নটোলৈ 30% apples out of 450 are rotten আমাৰ কি হৈছে 450 টা আপেল আছে সেই 450 টা আপেলৰ 30% পচিয়ে গল বেয়া হৈ গল নষ্ট হৈ গল আমাৰ how many apples are in good condition এতিয়া ভাল অৱস্থাত কেইটা আপেল আছে সেইটো আমি নিৰ্ণয় কৰিব লাগে ভাল আপেলৰ সংখ্যা আমি নিৰ্ণয় কৰিব লাগে 30% যেহেতু পচিয়ে গল তেতিয়া ভাল কিমান পাৰ্চেন্ট আছে 70% ভাল আছে আমাৰ 70% ভাল আছে কিমানৰ ভিতৰত 70% 450 ৰ ভিতৰত 70% এটা চাওক এই পাৰ্চেন্ট 00 আমি কাটি দিব পাৰিম থাকিল কিমান 7 * 45 কৰিলে আমি কাৰেক্ট আনসাৰটো পাই যাম 7 5 গুণ 35 3 থাকিব 7 4 গুণ 28 28 এ 3 হ'ব কিমান হ'ব 28 আৰু 3 31 অৰ্থাৎ 315 হ'ব অপচন ডি আছে 315 গতিকে অপচন ডি টো কাৰেক্ট হ'ব চাওক কেনেকৈ কৰিলো যেটো 30% বেয়া হৈ গল আমাৰ অলৰেডি 30% বেয়া হৈ গল মুঠ আছিল কিমান 100% হ'ব আমাৰ 100% হ'ব 100% ৰ 30% যদি বেয়া হৈ যায় ভাল কিমান থাকিল 70% ভাল থাকিল গতিকে কিমানৰ ভিতৰত 70% 450 ভিতৰত 70% আপেল ভাল পাৰ্চেন্ট সিম্বল আৰু শূন্য দুটা কাটি দিছো তেতিয়া থাকিল কিমান 7 পূৰণ 45 7 পূৰণ 45 কৰি কিমান পালো 315 পালো 315 টোৱে হৈছে আমাৰ ভাল কন্ডিশনত থকা আপেলৰ সংখ্যা গতিকে অপচন ডি টো কাৰেক্ট হ'ব নেক্সট how much percent is 4/5 of 70 lesser than 5/7 of 112 70 ৰ 4 পঞ্চমাংশ 112 ৰ 5 সপ্তমাংশৰ কিমান শতাংশ কম কিমান শতাংশ কম হয় সেইটো আমি নিৰ্ণয় কৰিব লাগে 70 ৰ কি বুলি কৈছে 70 ৰ 4 পঞ্চমাংশ অৰ্থাৎ 5 ভাগৰ 4 70 ৰ 5 ভাগৰ 4 যিমান হয় 112 ৰ 5 সপ্তমাংশ অৰ্থাৎ 7 ভাগৰ 5 যিমান হয় মানে ইয়াত কয় এইটোৰ ক্ষেত্ৰত কয় মই ইয়াতে সাপোজ বি বুলি দিছো বুজি পোৱাৰ কাৰণে বি বুলি দিছো এইটো ক্ষেত্ৰত এ বুলি দিছো বুজি পোৱাৰ কাৰণে এই এ টো মানে বিত কৈ কিমান কম হেতু আমি নিৰ্ণয় কৰিব লাগে কিমান শতাংশ কম এ বিত কৈ কিমান শতাংশ কম হেতু আমি নিৰ্ণয় কৰিব লাগে এটা আমি একচুৱেল ভ্যালুটো নিৰ্ণয় কৰো এৰ কিমান হ'ব 5 70 ক কাটিব কিমান বাৰ 14 বাৰ কাটিব 14 5 গুণ 70 হয় এতিয়া 14 4 গুণ কিমান হ'ব 14 4 গুণ হ'ব 56 এৰ ভ্যালুটো হল 56 বিৰ ভ্যালুটো কিমান হ'ব এতিয়া আমি নিৰ্ণয় কৰিম 7 এ 112 ক কাটিব কিমান বাৰ কাটিব প্ৰথমতে যাব এবাৰ মানে 16 বাৰ যাব টোটাল যাব 16 বাৰ 16 7 গুণ 112 হয় এটা 16 5 গুণ কিমান হল 16 5 গুণ হল 80 অৰ্থাৎ বিৰ ভ্যালু হল 80 বিৰ ভ্যালু কিমান হল 80 এটা এ বিত কৈ কিমান পাৰ্চেন্ট কম হেতু আমি নিৰ্ণয় কৰিব লাগে কেনেদৰে নিৰ্ণয় কৰিম উইথ ৰেসপেক্ট টু কি হ'ব 80 হ'ব অৰ্থাৎ কিমান হ'ব 80 minus 56 is divided by 80 into 100 এটা 80 পৰা 56 মাইনাস কৰি দিও তেতিয়া আমি কিমান পাম 24 পাম কিমান পাম 24 পাম 00 কাটা গল 8 24 কাটিব 3 বাৰ অৰ্থাৎ কিমান হল 3 পূৰণ 10 3 10 গুণ 30 অৰ্থাৎ কিমান হল 30% অৰ্থাৎ কোনটো কাৰেক্ট হ'ব অপচন বি টো কাৰেক্ট হ'ব আকৌবা বুজাই দিছো
70ৰ 4/5 অৰ্থাৎ 70ৰ 5/4 অংশ যিমান ওলাব 112ৰ 5/7 অৰ্থাৎ 112ৰ 7/5 অংশ যিমান ওলায় তাতকৈ মানে এই প্ৰথমৰটোৱে কিমান পাৰ্চেণ্ট কম সেইটো আমি নিৰ্ণয় কৰিব লাগে কিমান পাৰ্চেণ্ট কম হ'ল 30% কম হ'ল অপচন বি টো কাৰেক্ট হ'ব এতিয়া আহিছে পৰৱৰ্তী প্ৰশ্নটোলৈ if a is equal to x percentage of y and b is equal to y percentage of x then which of the following is true যদি a সমান y ৰ x percentage আৰু b সমান x ৰ y percentage হলে তলৰ কোনটো শুদ্ধ এটা সব a কি বুলি কৈছে a সমান y কি বুলি কৈছে y ৰ x percentage অৰ্থাৎ কিমান হ'ব y পূৰণ x by 100 হ'ব a সমান মানে a মানে কিমান হ'ল y পূৰণ x by 100 আকৌ b কি বুলি দিয়া আছে b দিয়া আছে আমাৰ x পূৰণ y by 100 x পূৰণ y by 100 যেটো x ৰ y percentage বুলি কৈছে গতিকে x পূৰণ y by 100 হ'ব তো কিমান হ'ল এইটো চাও আমি এইটো ডাইৰেক্ট লিখিব নোৱাৰিম নে x y by 100 লিখিব পাৰিম এই প্ৰথমটো আমি লিখিব পাৰিম yx by 100 তো yx লিখা xy লিখা দুটা ইকুৱেল হয় অৰ্থাৎ আমি ক'ব পাৰিম a is equal to b মানটো আমাৰ একে আছে চাওক yx by 100 xy by 100 xy by মানে yx একে গতিকে a is equal to b হ'ল এটা অপচন বিলাকত কি দিছে a is smaller than b নহয় a is greater than b এটোও নহয় আমাৰ কি আহিছে a is equal to b আহিছে a is equal to b আছে নেকি নাই গতিকে কোনটো কাৰেক্ট হ'ব অপচন ডি টো কাৰেক্ট হ'ব নেক্সট আছে if 20% of a is equal to b and 40% of b is equal to c then 60% of a plus b is a কিমান দিছে a 20% মানে b হয় আৰু b 40% মানে c হয় তেন্তে মানে a plus b 60% কিমান হ'ব সেইটো আমি নিৰ্ণয় কৰিব লাগে গতিকে চাওক আমি কি বুলি ধৰিলো আমি a টো 100 বুলি ধৰিলো সাপোজ a মান কিমান হয় 100 হয় 100 বুলি ধৰি লৈছো এটা a ৰ 20% মানে কিমান হ'ব a ৰ 20% মানে হৈছে 20 অৰ্থাৎ b ৰ ভ্যালু কিমান হ'ল b ৰ ভ্যালু হৈছে 20 আকৌ b ৰ 40% মানে হৈছে c এটা b ৰ 40% মানে কিমান হ'ব 40% of b কিমান হ'ব b মানে কিমান 20 অৰ্থাৎ আমি কি উলাব লাগে 40% of 20 উলিয়াব লাগে 40% of 20 মানে কিমান হ'ব 8 হ'ব আমাৰ পার্সেন্টেজ 00 কাটা যাব 8 হ'ব 40% of b মানে হৈছে 8 অৰ্থাৎ c ৰ ভ্যালু কিমান হ'ল 8 হ'ল এটা a plus b 60% লাগে a plus b গতিকে a plus b কিমান হ'ল আমাৰ a plus b কিমান হ'ল 120 হ'ল 120 হ'ল এই 120 ৰ কি উলাব লাগে 120 ৰ আমি 60% উলিয়াব লাগে 120 ৰ 60% কিমান হ'ব হেতু আমি নিৰ্ণয় কৰিব লাগে 0 কাটা গল কিমান হ'ল 12 6 গুণ 72 কিমান হ'ল 12 6 গুণ 72 হ'ল a plus b মানে কিমান পালো আমি a plus b ৰ 60% মানে a plus b ৰ 60% কিমান পালো আমি 70% 72 a plus b ৰ 60% মানে হৈছে 72 c ৰ ভ্যালু কিমান আছিল অলৰেডি c ৰ ভ্যালু দিয়া আছে 8 এতিয়া কিমান হ'ব পার্সেন্টেজত আমি উলিয়াব লাগে পার্সেন্টেজত আমি কি কৰিব লাগে উলিয়াব লাগে গতিকে চাও আমাৰ a plus b ৰ যেটো 60% আছিল 72 এইটো আমাৰ কি হয় 8তকৈ বহুত ডাঙৰ গতিকে কিমান হ'ব 8 9 গুণ 72 অৰ্থাৎ আমাৰ 900% হ'ব কিমান হ'ব 900% হ'ব অপচনত কি দিছে আমাৰ 30% of c 60% of c 75% of c এইবিলাক চাও 30% of c মানে 30% মানে কি হল 30% মানে আমাৰ সিটকৈ obviously সৰু 60% মানে সিটকৈ obviously সৰু 75% মানে obviously সিটকৈ সৰুৱে হয় কিন্তু আমাৰ ইয়াতে কি আছে সিটকৈ বেছি আছে গতিকে কিমান হ'ব অপচন ডি টো কাৰেক্ট হ'ব অপচন ডি টো কাৰেক্ট none of these গতিকে আমি যদি 72 এটো যদি আমি উইথ ৰেসপেক্ট টু 8% উলিয়াব লাগে কেনেদৰে হ'ব চাও কেনেদৰে আমি 900% পাম
72 is divided by 8 পার্সেন্টেজত নিব লাগে অর্থাৎ কিমান হ'ব 100 হ'ব 8 9 গুণ 72 হয় এটা কিমান হ'ল 9 into 100 which is equal to 900 পার্সেন্টেজ আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে এতিয়া আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ if the average of a number is 75% and its 25% is 240 then the number is কি বুলি কৈছে if the average of a number is 75% and its 25% is 240 বুলি কৈছে মানে কোনোবা এটা সংখ্যা আৰু কি দিছে আমাৰ কোনোবা এটা সংখ্যা ইয়াৰ 75% আৰু ইয়াৰ 25% ৰ গড় দিছে সাপোজ আমাৰ সংখ্যাটো কি হয় x হয় সংখ্যাটো কি হয় x হয় এই x ৰ কি দিছে x ৰ 75% x ৰ 25% এই তিনিটাৰ গড় লৈছে x x ৰ 75% x ৰ 25% এই তিনিটাৰ গড় লৈ কিনে কিমান পাইছে গড় কিমান পাইছে 240 পাইছে এটা x ৰ ভ্যালু কিমান হ'ব হেতু আমি নিৰ্ণয় কৰিব লাগে এটা চাও x ৰ কি হয় x ৰ 75% আৰু কি হয় এই x ৰ 25% এইগিটা কি উলাব লাগে গড় উলাব লাগে অৰ্থাৎ তিনিটা আছে তিনিৰে হৰণ কৰি কি পাব লাগে 240 পাব লাগে এটা এইটো আমি অলপ সহজকৈ কেনেদৰে কৰিম x অৰ্থাৎ সংখ্যাটো সেই সংখ্যাটোৱে মানে আমি কি ল'ব পাৰিম 100% সংখ্যাটো নিজে হলি কি হ'ব 100% হ'ব অৰ্থাৎ কি হ'ল 100% মানে সংখ্যাটো নিজে তাৰপিছত সংখ্যাটোৰ 75% তাৰপিছত সংখ্যাটোৰ কিমান সংখ্যাটোৰ 25% গড় উলিয়াব দিছে গড় মানে 3 কিমান দিছে গড় 240 দিয়া আছে কিমান দিয়া আছে 240 দিয়া আছে এটা চাও ওপৰত কিমান হ'ব মানে লবটো কিমান হ'ব 100% 75% 25% কিমান হ'ল টোটাল 200% কিমান হ'ল 200% 200% is divided by 3 is equal to 240 ইয়াৰ পৰা 200% ৰ মান কিমান হ'ব 240 into 3 হ'ব আমাক লাগে সংখ্যাটো মানে কিমান 100% সংখ্যাটো মানে কিমান 100% গতিকে আমাক 100% লাগে 100% হলে চাও 2 এৰে হৰণ কৰিলে আমি 100% পাম 200 যদি 2 এৰে হৰণ কৰি দিও কিমান পাম 100% পাম বাওফালে যদি 2 এৰে হৰণ কৰি দিও খুফালে আমি 2 এৰে হৰণ কৰি দিব লাগিব অৰ্থাৎ কিমান হ'ব 240 into 3 is divided by 2 এটা আমি 240ক 12 ৰে কাটিব 2 ৰে কাটিব পাৰিম 12 নহয় 2 ৰে কাটিব পাৰিম 240ক 2 ৰে কাটিব পাৰিম কিমান পাম 120 পাম কিমান পাম 120 পাম এটা 120 পূৰণ 3 কিমান হ'ব 12 3 গুণ 37 অৰ্থাৎ 360 হ'ব 12 3 গুণ 37 কিমান হ'ব 360 অৰ্থাৎ কোনটো কাৰেক্ট হ'ব অপচন সি টো কাৰেক্ট হ'ব এতিয়া আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ The value of which of the following fractions is less than 20%? তলৰ ভগ্নাংশবোৰৰ কোনটোৰ মান 20% তকৈ কম হ'ব 20% তকৈ কম হ'ব লাগে এটা 5/6 আছে প্ৰথমতে 5/6 টো আমাৰ কিমান পাৰ্সেন্ট হ'ব পাৰ্সেন্ট যদি নিউ পাৰ্সেন্টত নিবলৈ হলে 100 এৰে আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব আৰু যদি এনেকৈ নকৰে তেতিয়া হলে কি কৰিব পাৰে 5ক আপোনালোকে 6 এৰে হৰণ কৰিব পাৰে এনেদৰে উলিয়াব পাৰি ডাইৰেক্ট হৰণ কৰি উলাব পাৰি যদি একেবাৰে ক্লাসিক যেটো মেথড বা যেটো কনসেপ্ট হেতৰে যদি কৰো তেতিয়া হলে 5/6ক আমি কি হেৰে পূৰণ কৰিব লাগিব 1 ৰে পূৰণ কৰিব লাগিব তো ইয়াতে আমি যদি কাটো সাপোজ আমি কি হেৰে কাটিম আমি 2 ৰে কাটিম 3 বাৰ যাব এটো কিমান বাৰ যাব 50 বাৰ যাব এটা কিমান হ'ল 5 5 গুণ 25 250 হ'ব 250 হ'ব 250 আমি কি কৰিব লাগে আমি 3 ৰে হৰণ কৰিব লাগে প্ৰথমতে 8 বাৰ যাব প্ৰথমতে কিমান বাৰ যাব 8 বাৰ যাব 8 3 গুণ 24 এক থাকিব অৰ্থাৎ 83% হৈ যাব আমাৰ 83% ৰ কিমান হ'ব 83% ৰ বেছি হৈ যাব 83% ৰ আমাক লাগে 20% কৈ কম গতিকে আমাৰ ইটো ক্যান্সেল হৈ গল নেক্সট আছে 2/3 এটা 2/3 মানে কিমান হয় 2/3 মানে হৈছে আমাৰ অলমোস্ট 67% কিমান হয় অলমোস্ট 67% 2/5 মানে কি হয় 2/5 মানে হ'ব আমাৰ
40%. 2/5 মানে কিমান হয় 40%. গতিকে আমাৰ এটাও কি নাই 20% কম নাই, গতিকে অপশ্যন ডি টো কাৰেক্ট হ'ব। এতিয়া চাওক 2/3 মানে আমি কেনেদৰে অলমষ্ট 67% পাইছো। চাওক 2/3 ইনটু 100 আমাৰ পাৰ্চেন্টেজত আহি যাব। 3ৰে যদি 100 কাটো কিমান বাৰ যাব প্ৰথমতে 3ৰে যদি 100 কাটো আমাৰ 33 যাবয়ে। 33 হলে কিমান হ'ব 99 হ'ব। গতিকে 33 বেছিয়ে গ'ল। 33 কি গ'ল অলপমান বেছিয়ে গ'ল। গতিকে 33 ইনটু 2 কিমান হ'ল 66। এই যে দশমিকটো এইফালে আছে তো সেইটো কাৰণে অলমষ্ট 67% বুলি মই কৈছো। বাকি 2/5 2/5 ইনটু 100 5 এ 100 কাটিব কিমান বাৰ 20 বাৰ। 5 এ 100 কিমান বাৰ কাটিব 20 বাৰ কাটিব। 20 দুগুণ কিমান হ'ল 40 অৰ্থাৎ 40%। এটাও 20% কৈ কম নাই, গতিকে অপশ্যন ডি টো হ'ব নান অফ এবভ। নেক্সট আছে হাউ মেনি লিটাৰ্স অফ পিউৰ এচিড আৰ দেয়াৰ ইন 8 লিটাৰ্স অফ এ 20% সলিউশন। 8 লিটাৰৰ 20% দ্ৰৱত বিশুদ্ধ এচিডৰ পৰিমাণ হ'ব। মানে সাপোজ ইয়াতে আমাৰ 8 লিটাৰ কি আছে 8 লিটাৰ আমাৰ দ্ৰৱ এটা আছে বা মিক্সাৰ এটা আছে বা সলিউশন এটা আছে। মিক্সাৰ মানে এচিড আৰু পানীৰ মিক্সাৰ আছে। এচিড আৰু পানীৰ কি আছে ওয়াটাৰৰ মিক্সাৰ আছে। তো এই মিক্সাৰটোত 8 লিটাৰ আছে টোটেল আছে 8 লিটাৰ আৰু 20% কি আছে 20% আমাৰ এচিড আছে। 20% কিমান আছে এচিড আছে। এই 20%ক আমি লিটাৰত কনভাৰ্ট কৰিব লাগে। কিমান লিটাৰ হ'ব এই 20% মানে 8 লিটাৰৰ 20% কিমান লিটাৰ হ'ব সেইটো আমি কৰিব লাগে। গতিকে চাওক 8ৰ 20% অৰ্থাৎ 8ৰ 20% অৰ্থাৎ কি হ'ল 8 পূৰণ 20/100 শূন্য শূন্য কাটা গ'ল। এতিয়া 8 দুগুণ কিমান হ'ল 8 দুগুণ হ'ল 16 তলত থাকিল 10। এতিয়া দশমিক বহলে কিমান হ'ব 1.6 লিটাৰ। 1.6 লিটাৰ আছে আমাৰ অপশ্যন চি, গতিকে অপশ্যন চি টো কাৰেক্ট হ'ব। নেক্সট আছে if x percentage of y is 100 and y percentage of z is 200 find the relation between x and z. যদি y x শতাংশ 100 আৰু z ৰ y শতাংশ 200 হলে x আৰু z ৰ মাজৰ সম্পৰ্কটো লাগে। চাওক কি বুলি কৈছে x percentage of y is equal to কিমান কৈছে 100 কৈছে। অৰ্থাৎ কি এইটো কি লিখিব পাৰিম আমি x divided by 100 into y is equal to 100। তাৰপিছত চাওক এইটো চাওক এতিয়া y percentage of z is equal to কি কৈছে 200 কৈছে। y percentage অৰ্থাৎ y by 100 into z is equal to আমি এইটো কি লিখিব পাৰিম 2 into 100 লিখিব পাৰিম। 2 into 100 লিখিব পাৰিম। y into z is divided by 100 is equal to 2 into এটা 100 চাওক 100 মানে আমি এইটো লিখিব পাৰিম নে xy is divided by 100 টো আমি এই 100 ৰ জায়গাত লিখিব পাৰিম। কি লিখিব পাৰিম xy is divided by 100 এইটো আমি লিখিব পাৰিম এই 100 ৰ জায়গাত। এটা চাওক এইফালে 100 কাটা যাব, এইফালৰ y কাটা যাব, অৰ্থাৎ কি পালো আমি ৰিলেশনটো z is equal to 2x পালো। z is equal to কি পালো 2x পালো। যদি এইটো বুজিবলৈ আপোনালোকৰ অলপ টান পাইছে তেতিয়ালৈকে এইটোও চাব পাৰে। চাওক xy by 100 এইটো লাইনৰ পৰা চাওক xy by 100 is equal to 100 পাইছো। 100 দিয়া আছে তো ইয়াৰ পৰা xy কিমান হ'ব 100 into 100 হ'ব 100 into 100 হ'ব। তো ইয়াৰ পৰা y ৰ মান কিমান পাম y is equal to কিমান হ'ব 100 into 100 is divided by কি হ'ব x হ'ব। তাৰপিছত চাওক ইয়াতে কি পাইছিলো আমি y percentage of z is equal to 200 দিয়া আছিল। গতিকে এইটো কিমান হ'ব আমাৰ yz is divided by 100 is equal to 200। তো ইয়াৰ পৰা yz কিমান হ'ব yz is equal to 200 into 100 হ'ব। ইয়াৰ পৰা যদি y ভ্যালু নিৰ্ণয় কৰো y ভ্যালু কিমান হ'ব y ভ্যালু হ'ব আমাৰ 200 into 100 is divided by z।
এতিয়া চাওক আমি ইন টাৰ্মছ অফ y কিয় ওলাইছোঁ মানে y ৰ ভেলুটো আমি কিয় ওলাইছোঁ কাৰণ ইয়াতো y আছে ইয়াতো y আছে গতিকে দুইটা ভেলুটো আমাৰ একেই হ'ব লাগে y এইটো y এইটো y ভেলুকেইটা একেই হ'ব লাগে অৰ্থাৎ আমি কি লিখিব পাৰিম যদি লেফ্ট হেণ্ড সাইডটো ইকুৱেল হৈ গ'ল আমি ৰাইট হেণ্ড সাইডটো ইকুৱেল লিখিব পাৰিম অৰ্থাৎ কি লিখিব পাৰিম আমি 100 into 100 is divided by x is equal to কিমান হ'ব এইখিনি অলপমান মুছি লৈছোঁ এফালে কিমান আছিলে 200 into 100 is divided by z এটা সব এইফালে 100 এইফালে 100 কাটিব পাৰিম এইফালে দুটা শূন্য কাটি দিও তেতিয়া কিমান হ'ব 1 by x is equal to 2 by z হ'ব তো ইয়াৰ পৰা আমি যদি x ৰ ভ্যালু নিৰ্ণয় কৰো x ৰ ভ্যালু নিৰ্ণয় কৰোতে কিমান হ'ব x ৰ ভ্যালু কিমান হ'ব আমাৰ z/2 হ'ব বা আমি কি লিখিব পাৰিম বজ্ৰ পূৰণ কৰিব পাৰিম বজ্ৰ পূৰণ কৰিলে কি হ'ব 1 into z z হ'ব x into 2 কি হ'ব twice x হ'ব x into 2 twice x হ'ব অৰ্থাৎ আমাৰ কাৰেক্ট কোনটো হ'ল অপচন বি টো কাৰেক্ট হ'ল অপচন বি টো কাৰেক্ট এতিয়া আহিছে পৰৱৰ্তী প্ৰশ্নটোলৈ if p percentage of p is 36 then p is equal to p ৰ p শতাংশ যদি 36 হয় তেন্তে p ৰ মান হ'ব p ৰ p শতাংশ অৰ্থাৎ p ৰ p শতাংশ কিমান বুলি কৈছে 36 বুলি কৈছে এতিয়া আমাক কি উলিয়াব দিছে p ৰ মানটো নিৰ্ণয় কৰিব দিছে p ৰ আছে গতিকে পূৰণ লিখিম p percentage অৰ্থাৎ কি হ'ব p by 100 is equal to 36 তো ইয়াৰ পৰা p into p কিমান হ'ব p into p হ'ব আমাৰ p square is divided by 100 ইফালে থাকিব 36 p square is equal to কিমান হ'ব 36 into 100 এটা p ৰ ভ্যালুটো আমি নিৰ্ণয় কৰিব লাগে p is equal to কিমান হ'ব root over 36 into 100 এটা 36 ৰ root over কিমান হয় 6 হয় 100 root over কি হয় মানে বৰ্গমূল কিমান হয় 10 হয় অৰ্থাৎ কিমান হ'ল 6 10 গুণ 60 অৰ্থাৎ p ৰ ভ্যালু কিমান হ'ল p ৰ ভ্যালু হৈছে 60 এটা কথা কিন্তু আপোনালোকে মনত ৰাখিব ইয়াতে আমাৰ অপচনত যেহেতু প্লাস মাইনাস দিয়া নাই গতিকে আমি প্লাস মাইনাসটো লিখা নাই যদি অপচনত যদি প্লাস মাইনাস থাকিলে হেতেন তেতিয়া হলে আমি প্লাস মাইনাসটো ইয়াতে লিখিলো হেতেন বৰ্গমূল ললে প্লাস মাইনাসটো ইয়াতে দিব লাগে কিন্তু ইয়াতে অপচনত দিয়া নাই কাৰণে আমি ইয়াতে দিয়া নাই গতিকে আমাৰ p ৰ ভ্যালু কিমান হ'ল 60 অপচন বি টো কাৰেক্ট হ'ব আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্নটোলৈ আহিছো এতিয়া The ratio 5:4 expressed as a percent equals 5:4 আমি যদি শতাংশত প্ৰকাশ কৰো তেতিয়া মানে কি হ'ব 5:4 অৰ্থাৎ আমি লিখিব পাৰিম 5/4 ভগ্নাংশত কি হ'ব 5/4 হ'ব এই 5/4 ক আমি কিহত নিব লাগে শতাংশত নিব লাগে পাৰ্চেন্টেজত নিব লাগে কিহেৰে পূৰণ কৰিব লাগে আমি 100 ৰে পূৰণ কৰিব লাগে 25 4 100 25 4 100 অৰ্থাৎ 100 আমি 25 বাৰ কাটিব পাৰিম 4 ৰে কি থাকিল 5 পূৰণ 25 5 পূৰণ 25 হলে কিমান হ'ব 125 অৰ্থাৎ 125% 125% আছে অপচন ডি টো কাৰেক্ট হ'ব আজিৰ ভিডিঅটো আমি ইমানতে সামৰণি মাৰিম আপোনালোকে ভিডিঅটো লাইক কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰি দিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ